দুর্দান্ত খেল অনুষ্ঠিত হবার দুর্দান্ত সহযোগিতা বিচাৰিছো আমি অলপ ফূৰ্তিও কৰিম খেল চাম বীৰ ৰস পাম খেল ৰস পাম সকলোবিলাক পাম এই আৰম্ভ এটা রুখি দেওয়া পারে না রুখা পারে এটা এটা টিপলে রুখো এই তো হৈ গ'ল ইহা দেখিব LNIPE কোচত জিকিছে একো ঠাট্টা বাৰ্তা নেপালো প্ৰথম বলতা ইমান জাম্পিং হয় খেলাই আমাৰ ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছে আমি খেলাই বনাই ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলি ইতিমধ্যে পুৰস্কাৰ বটলি অনা আমাৰ তাৰাবাৰী অঞ্চলৰ কামৰূপৰ সুদক্ষ খেলুৱৈ জ্যোতিষ প্ৰসাদ ৰাভা আকৌ আন্তঃৰাষ্ট্ৰীয় অংকন বঢ়িয়া পইণ্ট বস্তু এইয়া আমি ভবা নিচিনাকে পইণ্টটো প্ৰথম পালে সোনাপুৰ LNIPE দলটিয়ে প্ৰেম বল আছিল এয়া LNIPE দল Minus. Point আকৌ LNIPE দললৈ LNIPE ক'বলৈ অসুবিধা হয় কাৰণে LNIPE বুলি ক'ম আৰু ৰাইট এয়া পইণ্ট গছ তাৰাবাৰী এই মৰ্টেলকে তাৰাবাৰী 1 LNIPE দল 2 এইয়া সুন্দৰ তাৰাবাৰীৰ হাতত বল ৰং পাছিং এয়া LNIPE দলৰ হাতত বল আকৌ তাৰাবাৰীৰ হাতত বল বঢ়িয়া No, wrong. বঢ়িয়া এই বল মাৰিছে বঢ়িয়া বি বেল্টৰ ভিতৰত পৰিলে আৰু এইকাৰণে অনাই পৰা ঠিকে আছে বল একদম ৰাইট পইণ্ট LNIPE দললৈ পইণ্ট গৈছে গতিকে LNIPE দলে পালে 3 তাৰাবাৰী 1 এই তাৰাবাৰী হাতত বল নেট পইণ্ট এটা সুন্দৰ পইণ্ট পালে তাৰাবাৰী বঢ়িয়া পইণ্ট LNIPE দলে পালে পইণ্ট খুব বুদ্ধি বলতকৈ বুদ্ধিৰে খেলিব লাগে এই খেল বল ইমান দৰকাৰ নাই বুদ্ধি বেছি দৰকাৰ তাৰাবাৰীৰ অলপ বুদ্ধি কম ঘটিছে এই মুহূৰ্তলৈকে ৰাষ্ট্ৰীয় খেলুৱৈ জ্যোতিষ প্ৰসাদ ৰাভাই এটি পইণ্ট সংগ্ৰহ কৰিলে দুৰ্দান্তভাৱে এই মুহূৰ্তলৈকে তাৰাবাৰী 2 LNIPE দল 4 অৰ্থাৎ তাৰাবাৰী 2 LNIPE 4 LNIPE মানে হ'ল LNIPE এয়া বঢ়িয়া কন্ট্রোল নহয় লাইন ক্রস পয়েন্ট
Tarabari. Tarabari 3, LNIPE 4. এয়া LNIPE এর হাতত বল, এই বল মারিছে। বঢ়িয়া। যেটো পথত ৰাষ্ট্ৰীয় খেলুৱৈ যেটো পথত আকৌ পইণ্ট সংগ্ৰহ কৰে তাৰাবাৰীৰ হৈ। আকৌ পইণ্ট Point goes to Tarabari. বঢ়িয়া। এইটো স্নায়ুযুদ্ধৰে পইণ্ট বল সংগ্ৰহ কৰি আছে। আমি বলেৰে খেলা দেখিবলৈ পোৱা নাই। এয়া স্নায়ুযুদ্ধৰে পইণ্ট চলি আছে। পইণ্ট পালে তাৰাবাৰী দলটিয়ে। তাৰাবাৰী 5, LNIPE 5. এয়া LNIPEৰ হাতত বল। এয়া আকৌ স্নায়ুযুদ্ধ। LNIPE পালে আকৌ এটা পইণ্ট। তাৰাবাৰী LNIPE 6, তাৰাবাৰী 5. লাইন ক্ৰছ ৰং, এইটো ফাউল হৈ গ'ল। আৰু বিপৰীত দলটোৱে বল পাব। LNIPE দলটোত আমাৰ অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংকন বৰাও আছে। আমি অলপ পিছত অংকৰ বৰাৰ শ্বট দেখিবলৈ পাম। তাৰাবাৰী দলটিয়ে তাৰাবাৰী 6, LNIPE 6. দুয়োটা দলে সমসংখ্যক পইণ্ট সংগ্ৰহ কৰিছে। বঢ়িয়া। পইণ্ট পালে তাৰাবাৰী তাৰাবাৰী পালে 7, LNIPE পালে 6. এই মুহূৰ্তলৈকে 1 পইণ্টৰ ব্যৱধানত তাৰাবাৰী দলটো আগবাঢ়ি আছে। এই আকৌ LNIPE পইণ্ট পালে। এয়া হ'ব একদম দুৰ্দান্ত যুদ্ধ। সমানে আগবাঢ়ি গৈ আছে। ধুলিৰ মাকুটি বাহিৰ হৈ গৈ আছে। তাৰাবাৰী 7 আৰু LNIPE 7. সুন্দৰ। এয়া বল পাছ কৰিছে নেক্সট মেটলৈ। এয়া বল ৰিচিভ নহ'ল, এইটো ফাউল হৈ গ'ল। পালে LNIPE বল। এয়া অংকুৰ ধুনীয়া। এইমাত্ৰ মৰা বলটি যি মাৰিলে তেওঁ হ'ল অংকন বৰা। তেওঁ ছিংগাপুৰত ইতিমধ্যে খেল খেলি ভাৰতবৰ্ষলৈ পুৰস্কাৰ বুটলি আহিছিল। অংকৰ বৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। এই আকৌ ৰাষ্ট্ৰীয় খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু ৰাষ্ট্ৰীয় খেলুৱৈৰ মাজত যুদ্ধ। যিটো পথতে আকৌ পইণ্ট লৈ তাৰাবাৰীলৈ সমান পইণ্ট 8 আৰু 8। ৰাষ্ট্ৰীয় বনাম আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ মাজত যুদ্ধ। আমি এইখিনি জনাবলৈ পাই সুখী হৈছো যে LNIPE দলটিত আকৌ এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে। তেওঁ হ'ল প্ৰদীপ কুমাৰ টাৱাই। তেওঁ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। দুজনকৈ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয়। সুন্দৰ। এয়া তাৰাবাৰী দলটিৰ হাতত বল 9, 3বাৰতকৈ বেছি পাছ হ'ল। এইটো ভুল। খেলৰ নিয়মত এইটো নপৰে বোলে। এয়া আকৌ অংকন বৰাৰ হাতত বল। এয়া নেট। বঢ়িয়া কণ্ট্ৰল। বল হৈ গ'ল। প্ৰকাণ্ড সংঘৰ্ষ নিজৰ মাজত। পইণ্ট গতিকে পালে LNIPE। মাইনাছ পইণ্ট হৈ গ'ল তাৰাবাৰী দলটিৰ। গতিকে LNIPE এটা বোনাছ পইণ্ট পাই পেলালে। গতিকে পইণ্ট হ'ল এতিয়া 9 আৰু 8। এইয়া আকৌ কণ্ট্ৰল। সুন্দৰ কণ্ট্ৰল। এই মাৰিছে 8। ধুনীয়া পইণ্ট। LNIPE পালে পইণ্ট। লাইন কাট কৰিছে হেনো। গোটে পইণ্ট 9 হৈ থাকিল। এইয়া সমান হ'ল পইণ্ট 9 আৰু 9। তাৰাবাৰী এই দলটি পালে 9, LNIPE পালে 9। এইয়া অংকুৰৰ বল।
আৰু লাগিল তাৰ হাতৰ এই জ্যোতিপ্ৰসাদৰ বল তাৰাবাৰী পইণ্ট পালে দুৰ্দান্ত পইণ্ট ৰাষ্ট্ৰীয় খেলুৱৈ জ্যোতিপ্ৰসাদ প্ৰভাই পইণ্ট আনিলে টানি আজৰি আৰু এটা তাৰাবাৰী 10 LNIPE 9 এই মাৰিছে আকৌ কণ্ট্ৰল কৰিলে ৰং লাইন টাচ বল এইটো ফাউল বল আছিল নহয় পাছিং কৰিব নালাগিছিলে এই মাৰিলে নতুন খেল দুৰ্দান্ত শট আছিল নেটত নালাগি ফালৰ গাঁঠি দল বাহিৰেদি ওলাই গতিকে পইণ্ট মাইনাছ গতিকে LNPA পালে 10 আৰু তাৰাবাৰীয়ে পালে 10 সমান পইণ্ট আৰু ফাটিল কি হ'ল হাফ টাইম আমি খেল চাওঁতে